ভক্তিমতী মাতৃৰ লক্ষণ যদি লয়, ভক্তিমতীৰ কবলত যদি কোনোবা পুৰুষ পৰে তেতিয়াহ'লে বেয়াটো সন্ত হৈ যাব নহয়। আৰু বেয়া গৰাকীৰ লগত যদি কোনোবা পৰে ভাল এটানো বেয়া হৈ যাব পাৰে। যে সকলো নাৰীৰ হাতত পৰাৰ লগে লগে পুৰুষ ভ্ৰষ্ট হৈ নাযায়, লক্ষণ আছে। এই লক্ষণবিলাকৰ কথাহে কৈছে। আগময় তত্ত্বালে কুহুনিৰ নয়, এই কথাবিলাক মই এতিয়া তোমাৰ আগত আকৌ কম বুলি কৈছে। কপিলে মাকক আকৌ ক'ব তাৰমানে। গতিকে মাকক কোৱাৰ চলে আমাকে কৈ থকা নাই জানো। পূৰ্বৰ কথা ক'ব, ব্ৰহ্মাৰ কি হৈছিল তাৰমানে এই নাৰীৰ কাৰণে। পূৰ্বে ব্ৰহ্মা দুহিতাকৰ ৰূপক দেখিয়া হইল বিমোহিত কামে মৰ্তিলা হিয়া। পূৰ্বতে ব্ৰহ্মাই নিজৰ জীয়েক সৰস্বতী জন্ম দিয়াৰ পাছত সৰস্বতীৰ ৰূপটো ইমানেই ধুনীয়া, সেই ধুনীয়া ৰূপটো দেখি বাপেকেই মানে ভুলি গৈছিলে, কামনাত আসক্ত হৈছিল, কামনা পাশে জীয়েকৰ ৰূপতে মোহিত হৈছিল পিতৃ। চাওকচোন পূৰ্ব কিমান মানে আমাৰ বিপদ এই ৰূপটো নহয়নে বাৰু। ৰূপটোৰ কাৰণে জানি আজিকালি আমাৰ বহুত নাৰী উন্নত হ'বলগীয়া হোৱা নাই, ধৰ্ষণ হৈছে, লাঞ্ছিত হৈছে, বঞ্চিত হৈছে নহয়নে বাৰু সেই ৰূপটোৰ কাৰণে। গতিকে তেতিয়া কি কৈছে, সৰস্বতীৰ ৰূপত যেতিয়া বাপত বিমোহিত হৈছে তেতিয়া সৰস্বতীয়ে চিন্তা কৰিছে জীয়েকে। আৰু এবাৰ হাঁহি আছে কিয় বা, কথাখিনি শুনি হাঁহিছেনে বেলেগ কথা ভাবিছে। তাইগৰাকী বৰ ধুনীয়াকৈ হাঁহি আছে। মৃগৰ ৰূপত ধৰি সৰস্বতী পলা হয়, মৃগৰ ৰূপত ধৰি পিঠিৰ পাছত খেদয় বুলি কৈছে। বাপেকৰ এই ভাৱনা বুজি পাই জীয়েকে ভয় খাইছে। দেউতাই যদি মোক বেয়া চকুৰে চাই এই জগতত কি কিমান পাপ কৰ্ম দেউতা লিপ্ত হৈ যাব। গতিকে জীয়েকে দেউতাকক বচাবৰ কাৰণে জীয়েকে এটা মৃগ মানে হৰিণীৰ ৰূপ ধৰি তাৰ পৰা পলালে। পলাওঁতে আকৌ বাপেকে কি কৰিছে, হৰিণী হৈ জীয়েক পলালে, বাপেকে আকৌ মৃগ হৈ পেলাই থাকিল। চাওকচোন ব্ৰহ্মাই কিমান দুৰাচাৰ কৰিছে। গতিকে কি বুলি কৈছে, তাহান সৃষ্টিকৰ যত যত প্ৰাণী ছয় স্ত্ৰীয়ে কোনো ভিবে হেন কহু নাহিব কেহু নাহিব। এতিয়া গতিকে হেৰিত ব্ৰহ্মাই সৃষ্টি কৰা জীৱবিলাকে কামাটোৰ বেয়া ভাৱনা যে মনুষ্য জাত, এই মনুষ্যক কিন্তু ব্ৰহ্মাই সৃষ্টি কৰা নাই। আপোনালোকে মন, আমাৰ সেই কামাটোৰ ব্ৰহ্মাই সৃষ্টি কৰা নাই, আমাক সৃষ্টি কৰিছে প্ৰভু ভগৱন্ত। ভগৱন্ত নিজে কৈছে চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণ জানিও যিটো নভদে এই পাপহতে ধৰ্মভ্ৰষ্ট হৈয়া ঘূৰণৰ কথা। এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে মনত ৰাখিব যে ব্ৰহ্মাই চাৰি জাতি সৃষ্টি কৰিছে, উৰণ গদান ভ্ৰমণ, কিন্তু ভ্ৰমণৰ ক্ষেত্ৰত এটা শ্ৰেণী মনুষ্য জাতি, সেই মনুষ্য ভগৱন্তই সৃষ্টি কৰিছে।
এই কামনা বাসনা ক্ষিপ্ত পূর্ণ মনোভাবেৰে সৃষ্টি কৰা ব্ৰহ্মাৰ সৃষ্টি আৰু মনুষ্যতা নহয়। ভগৱন্তে কৈছে মনুষ্যক মই নিজে সৃষ্টি কৰিছো, সেইকাৰণে মনুষ্য মোৰ অতি প্ৰিয়। মনুষ্যৰ হাত বেয়া বিচাৰ কৰিব জানে, অন্য জীৱতকৈ মনুষ্য শ্ৰেষ্ঠ। আৰু মনুষ্যই মোক উপাসনা কৰিব জানে, মোক ভজিব জানে, মোৰ নাম ল'ব জানে। সেইকাৰণে কৈছে মুখৰ পৰা ব্ৰাহ্মণ, বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য আৰু চৰণৰ পৰা মই ক্ষুদ্ৰ জন্ম। এই চাৰি জাতিৰ সেইকাৰণে আহাৰ মই নিৰ্ণয় কৰিছো যে তেওঁলোকে পৃথিৱীত উৎপন্ন হোৱা আহাৰহে গ্ৰহণ কৰিব। গতিকে আমি যদি তেনেহে শ্ৰেষ্ঠ মনুষ্য, তেতিয়াহ'লে আমি আনক হিংসা কৰা দ্ৰব্যবিলাক আমি খাম। সেইকাৰণে ভাগৱতে কৈছে একাদশ স্কন্ধত আছে, আপোনালোকে চালে পাব। প্রাণীক হিংসে যেত মোহক পূজা তাত পুষ্ট মোহময়ী জানিবা নিশ্চয়। এই ভাগৱত লিখিছে প্রাণীক হিংসা করে যদি কোনোবাই ভাবিছে যে মোৰ শৰীৰটো সুস্থ কৰি ৰাখিছো বা কোনোবা পূজা পাতলত বলি পিঠা দি জীৱ হত্যা কৰি ভক্তি কৰি ঐশ্বৰ্য বিভূতি পাবলৈ পূজা কৰিছো, তেতিয়াহ'লে কেতিয়াও লাভৱ নহ'ব। তেনে ভক্তি, তেনে সেৱা, তেনে পূজা মই কেতিয়াও গ্ৰহণ নকৰোঁ। গতিকে তাৰ অৰ্থ কি? ভাগৱতে সেইখিনি বাৰণ কৰে। সেইকাৰণে এই চাৰি জাতি কেতিয়াও ব্ৰহ্মাৰ সৃষ্টিৰ জীৱ নহয়। আমাক সৃষ্টি কৰিছে। সেইকাৰণে কৈছে যে এনে ব্ৰহ্মাই সৃষ্টি কৰা জীৱবিলাক সদায় আমাৰ দৰে। সেই কৰ্ম কৰাৰ কাৰণে ইয়াত এই কথাটো নাই, কিন্তু আপোনালোকক কৈছে আমি প্ৰথম স্কন্ধত এইখিনি পাইছোঁ। সেইকাৰণে কৈছোঁ তৃতীয় স্কন্ধত এইখিনি অনা নাই ইয়াতে বুজিছে। গতিকে ব্ৰহ্মা সৰস্বতীৰ জন্মৰ আগত বহুলোক জন্ম হৈছে। তেওঁ কদৰ্পৰ হৈছে ধন্যবাদ ভাল ভাল ঋষি সমস্তক চবকে বিহুকে আদি কৰি সেই ঋষি সমস্তক জন্ম কৰিছে। তেওঁলোকৰ সেইকাৰণে কি নাই, ঋষি সমস্তকো আমাৰ মনুষ্যত সৃষ্টি কৰা নাই, তেওঁলোকক ব্ৰহ্মাই ধন্যবাদ। গতিকে চাৰি পিণ্ডৰ সৃষ্টি কৰিছে ব্ৰহ্মা। পিণ্ড পুৰুষ সেই পিণ্ড চাৰি পিণ্ড সেইকাৰণে ব্ৰহ্মাক অভিশাপ দিছে বোলে হে পিতা তুমি আমাৰ দেউতা হ'ব পাৰা, কিন্তু তুমি আমাৰ ধনীজনী জন্ম দি এই সৰস্বতী ৰূপত ভূমিষ্ঠ হৈ ইমান বেয়া কৰ্ম তুমি কৰিবলৈ গৈছা, গতিকে তোমাক আমি অভিশাপ দিছো, তোমাৰ পূজা এই জগতত কোনো জীৱই তোমাক পূজা নকৰে। ব্ৰহ্মাৰ সেইকাৰণে পূজা নাই। ডাকৰতো পূজা আছে, ডাকৰত আজিলৈকে শুনা নাই ব্ৰহ্মাৰ পূজা আছে। গতিকে এই কথাবিলাক আমি জানিব লাগে। সেইকাৰণে ইয়াত নাই যদিও আমি এই কথাটো কাঢ়ি আনি আপোনালোক চেষ্টা কৰিছোঁ। কৃষ্ণ আপোনালোকে জনা যদি আৰু কিবা আছে আমাৰ লগত সহযোগিতা আগবঢ়াব পাৰিব দেই। আপুনিও আপোনালোকৰ পৰা কিবা এটা লৈ যাবলৈ বিচাৰিব নহয়। এতিয়া সেইকাৰণে কৈছে সেইকাৰণে কৈছে কিন্তু নাৰায়ণকে নেদেখো বিচাৰি প্ৰান্ত মাত্ৰ মুঠে নোৱাৰে। সেইকাৰণে আমি এইবিলাক হাতে পাছে গোটেইখিনি খুৱাই মানে সাধুসন্তই চিন্তা কৰিছে যে এইবিলাক সকলোখিনি প্ৰমাণ পোৱাৰ পাছত আমি এটাই জানিছো যে নাৰায়ণৰ বাহিৰে আৰু কোনো শ্ৰেষ্ঠ নাই। তেওঁকে এইবিলাক মায়ামোহে মৰিব নোৱাৰে। তেওঁ তিনি গুণৰ অধীন কেতিয়াও নহয়। তেওঁ তিনি গুণৰ ওপৰত, তেওঁ তিনি তাপৰ ওপৰত, তেওঁ কোনো এই আদিভৌতিক আদিদৈৱিক প্ৰাকৃতিক তাপ আধ্যাত্মিক সংসাৰ তাপৰ গ্ৰাহক নকৰা বুলি হৈছে প্ৰভু ভগৱান। ব্ৰহ্মকে আদি কৰি সমস্ত জীৱ-জগতকে মায়াত মোহিত হৈ মায়া সৈতে কিন্তু মুঠৈ মাত্ৰ এজন সেইজনী পৰম পুৰুষ প্ৰভু ভগৱান। সেই পৰম পুৰুষ ভগৱন্ত সেইকাৰণে তিনি গুণৰ কেতিয়াও অধীন নহয়। কিন্তু এওঁ যেতিয়া সৃষ্টিলৈ আহে, সাধু সন্তক যেতিয়া দুষ্টজনে পীড়া কৰে, নিৰ্যাতন কৰে, মানে শাস্তি দিয়ে, তেতিয়া ভগৱন্তই সেই দুৰ্জনক দমন কৰিবলৈ অৱতাৰ লয়। সেই অৱতাৰ লওঁতে লীলা কৰে। এই লীলা কৰা কীৰ্তনখিনিকে আকৌ আমালৈ শুনিলে মানুহ গাই গাই কৰি ভকত হ'ব পাৰোঁ।
এই কথাষাৰত ভাগৱতৰ দেৱভাষাৰ পৰা আমাৰ এই অসমীয়ালৈ অনুবাদ কৰিছে। তাকে আকৌ মাধৱ পুৰুষেও আমাক জানিবলৈ দিছে। কেনেকৈ দিছে? যে তেওঁলোকে কৈছে যে আমাৰ গুৰুজনাৰ যি লিখা এইখিনি আমাক জানিবলৈ দিছে। কেনেধৰণে? দেৱভাষাৰ পৰা কথা যে ভগৱানতকৈ আৰু আমাৰ কোনো আপোন নাই, আৰু সেইকাৰণে মাধৱ পুৰুষে সেই কথাবিলাকে বৰগীতৰ মাজেৰেও বুজাবলৈ চেষ্টা কৰিছে। কি বুলি কৈছে বৰগীত? তুমি প্ৰভু নিৰ্গুণ গুণেৰ কিবা নাই, নিৰ্গুণ জীৱ সুধি গুণ গাই এটা চাওকচোন, বৰগীতটো আমি গাই আছো হাতিয়াৰী ৰাগৰ এই বৰগীত নৱপুৰে গাই আছো। কিন্তু এই বৰগীতৰ তত্ত্ববিলাক তুমি প্ৰভু নিৰ্গুণ, ভগৱন্তই একেবাৰে ডাইৰেক্ট কৈছে, চিধাকৈ নিৰ্গুণ, তোমাক তিনি গুণে বাঢ়িব নোৱাৰে। তুমি নিৰ্গুণ, নিৰাকাৰ, নিৰাময়, নিৰঞ্জন, নাৰায়ণ। গতিকে তুমি নিৰ্গুণ, কিন্তু তুমি তথাপি গুণসম্পন্ন হোৱা। কেনেকৈ? যে যেতিয়া তুমি দুষ্ট ধৰ্ম সংস্কাৰ পালন কৰিবলৈ আহা, তেতিয়া তুমি অৱতাৰ হোৱা, আৰু অৱতাৰ হৈ লীলা কৰা। এই লীলাখিনি কৰিবলৈ আহোঁতে তুমি গুণসম্পন্ন হোৱা, আৰু সেই গুণসম্পন্ন হৈ যি লীলাবিলাক কৰি থৈ যোৱা সেইখিনি এতিয়া আমাৰ শাস্ত্ৰত আছে, আৰু ভকতে সেইখিনিকে গাই গাই নিৰ্গুণ হৈ সুধি গুণ গায়। কোনো বয়ৰ জীৱ সুধি গুণ, এই জীৱবিলাকো সেই তোমাৰ গুণ চৰিত্ৰ কীৰ্তন কৰোঁতে কৰোঁতে নিজেও নিৰ্গুণ হৈ যায়। আকৌ এই বৰগীততে আৰু এটা কথা আছে, আৰু আছে, মই আকৌ দুটা কৰি আছো। আৰু এটা হৈছে শেষত যে তোমাৰ জন্ম নাই, মৃত্যু নাই, কিন্তু তুমি ভকতে যেতিয়া আশা কৰে তেতিয়া তুমি জন্ম হয়। সেইকাৰণে কৈছে নাহি তথাপি জন্ম সুধি জন্মে জীৱৰ জানম দূৰ কৰাই হৰি ভগৱন্ত কি বুলি কৈছে? জীৱ হৰি মোৰ দাঠি কৈছে, হে প্ৰভু তুমি মোৰ দিন দয়াল, দিন দুখীয়া মই, একেবাৰে দুখীয়া, দিন মানে দুখীয়া। কিহৰ দুখীয়া? এই ঐশ্বৰ্য ধন টকা পইচা গাড়ী ঘৰ বাৰ পোৱা নাই, মই তোমাৰ নামৰ দুখীয়া প্ৰভু। তুমি মোক কৃপা কৰা, তুমি দয়া, তুমি দয়াৰ ঠাকুৰ, কৃপাৰ সাগৰ। গতিকে তুমি মোক দয়া কৰি তোমাৰ চৰণলৈ দিয়া, কাৰণ তোমাৰ জন্মও নাই, মৃত্যু নাই, কিন্তু ভগৱানে যেতিয়া আহ্বান কৰে তুমি অৱতাৰ কৰা। নাহি জন্ম তথাপি জন্ম হয়, জন্ম নাই তথাপি তুমি জন্ম হয়। যেনেকৈ 5 বছৰীয়া প্ৰহ্লাদে গৰ্ভৰ ভিতৰৰ পৰা ভক্তি কৰি আহিছে, আৰু মাতৃৰ গৰ্ভতে মহাভাগৱত হৈছে। সেই প্ৰহ্লাদে বাপেকৰ প্ৰতিটো কথাৰ উত্তৰ দি শেষত তোৰ হৰিক মোক দেখুৱাই সেই কথা গুৰুদিত হৈ প্ৰহ্লাদে 5 বছৰীয়া সন্তান বা ভাগৱতৰ নাছিল বুলিয়ে ধৰক, তথাপি কিন্তু তেওঁ ঈশ্বৰ ভক্ত। গতিকে তেওঁ তপককে দেখুৱাইছে যে এই ঈশ্বৰ ভক্ত আছে। আজি তেওঁ একান্ত ভকত কাৰণে, বৈষ্ণৱ কাৰণে
প্ৰহ্লাদৰ বাক্যশাৰী ৰাখিবৰ কাৰণে ভগৱন্তই এই স্তম্ভতে প্ৰকট হৈ দেখাই দিলে আৰু এইটো ৰূপত ওলাই হিৰণ্যকশিপু ভয় খাই গ'ল বোলে ৰূপত ভগৱানে কিন্তু ভগৱন্তৰ লগত কোনোবাই সমাজ কৰিব পাৰিব জানো তেওঁৰ লগত পাৰিব জানো চব হিৰণ্যকশিপুৱে নিজৰ মিত্ৰ নিজে মাতি আনিছে নহয়নে বিশেষৰ তেওঁ তপ কৰিবলৈ যায় কি শুনিছে বৰ ব্ৰহ্মা বোলে আকাশত নমৰো পৃথিৱীত নমৰো মই কোনো জীৱ জন্তু মানুহ কাৰো হাতত কোনো জীৱৰ হাতত মই নমৰো অস্ত্ৰ শস্ত্ৰকে মই নমৰো মই ৰাতি নমৰো মই দিনত নমৰো ব্ৰহ্মাই বোলে তথাস্ত তেওঁটো বৰ দিয়ে দিয়ে ভগৱন্তই তাতে ৰচনা কৰি থৈছে অস্ত্ৰ শস্ত্ৰ কোনো নমৰে ঠিকে এইখিনি অস্ত্ৰ মাৰিব নোৱাৰে কিন্তু তেওঁ নখ কিটা ব্যৱহাৰ কৰে হাতৰ নখ হিংস্ৰ জন্তুৱে নখৰে মাৰি খায় গতিকে সেই জন্তুৰ নখ এটা সম্পৰ্ক ৰাতি নমৰো মধ্যত নমৰো দিনত নমৰো ৰাতি দিন কপি নমৰো কিন্তু তেওঁ এটা সময় ল'লে যে সন্ধ্যা দিনৰ শেষ ৰাতিৰ আগমন এই কথা মই কওঁ যে ৰাতি নমৰো দিনত মধ্যম সময়ত ভগৱন্ত তাৰপিছত কৈছে বোলে কি অস্ত্ৰ শস্ত্ৰ নমৰো আকাশত নমৰো মাটিত নমৰে আকাশত হয় তুমি আকাশত নমৰা মাটিত মানে এটা ৰূপ লয় নহয় বাৰু এই ৰূপ লয় আৰু কি কৰিছে যে নখেৰে ফালি মুখেৰে ৰক্ত পান কৰিছে নহয় গতিকে তেওঁ মৃত্যুৰ যিটো ক্ষণ তেনেখন ছিদ্ৰ যেনেকে পৰীক্ষিতে ছিদ্ৰ চাই ব্ৰহ্ম গতিকে ভগৱন্তয়ো ভগৱন্তৰ সৃষ্টিৰ পাতনিত প্ৰতিটো জীৱৰ কাৰণে তেওঁ এটা কথা আছিল ধন্যবাদ তেওঁৰ লগত কোনেও সমান কৰিব গতিকে প্ৰহ্লাদক তেনেকৈ ভগৱতৰ বাক্যও ৰাখিলে আৰু তেওঁৰ সৃষ্টিৰ ৰচনাৱলীখনো আমাক দেখাই দিব হিৰণ্যকশিপুৰ যিকেইটা বৰ্ণনা আটাইকেইটাই আছে তাত নোহোৱাকেইটা ক'ত আছিল তাক বৰ্ণনা কৰি দেখাই দিলে গতিকে ভগৱন্তৰ সৃষ্টিৰ আমি কোনেও একো কৰিব নোৱাৰোঁ সেইকাৰণে আমি তেৰাৰ অধীন তেওঁলোকে সৰ্বহাৰী উপজ্ঞা কৰে গতিকে তেওঁ কি আকৰবিলাক বিচাৰি লৈ যিটো ভাল যিটো ল'লে আমি জীৱন কৰি যাব পাৰিম সেইখিনি লৈ আমি কৰি যাবলৈ চেষ্টা কৰিব লাগিব কৃষ্ণ কৃষ্ণ আমাক জানি দিছে ৰাখিবলৈ কৈছে গতিকে আমাৰ ইয়াতে একেবাৰে শেষলৈকে ভাবিব কৃষ্ণ সেই পৰম কৃপালু বাপাই সমস্ত আপোনাৰ সময়ৰ আশীৰ্বাদ শিৰক লৈ আৰু উদযাপন সমিতি যি আমাক আমন্ত্ৰণ কৰি আনিলে সুদূৰ বিশ্বনাথ চাৰিআলিৰ পৰা আপোনালোকৰ আজ্ঞাখিৰে ধৰি আমি ইমান কৰে দুগৰাকীয়ে চতুৰ্থ কল্পতৰু ভাগৱত শাস্ত্ৰখিনি চৈতন্য কৰাৰ লগতে আমি সৰলীকৰণ কৰা হ'ল গতিকে এইখিনি কৰিবলৈ যাওঁতে আমি যদি শাস্ত্ৰৰ বাহিৰত গৈছোঁ তাৰ পৰা যদি আপোনাক ক'বলগীয়াখিনি আপোনালোকৰ ওপৰত আঘাত দিছোঁ বা শাস্ত্ৰৰ মাধ্যমেৰে কওঁতে যদি কিবা আপোনালোকে আঘাতো পাইছে নক'বলগীয়া যদি কিবা কৈছোঁ সমস্তখিনি আপোনালোকৰ সাধু সন্ত মহন্ত আপোনালোকে মাৰ্জনা কৰি দিব বুলি আমি আশা ৰাখি আমি এই পাঠৰ সামৰণিলৈ আগবাঢ়িছোঁ কৃষ্ণ জয় বৈষ্ণৱ কৃষ্ণ Ta
Krishna Ram